ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীবোৰে এইটো ভিডিঅ' অনুগ্ৰহ কৰি নাচাব। বিয়াৰ প্ৰথম ৰাতিৰ চুদাচুদিৰ অনুভৱ। মোৰ বয়স 25 বছৰ। মই এজনী সহজ সৰল গাঁৱলীয়া ছোৱালী। বিয়া হোৱাৰ এবছৰ হ'ল। বিয়াৰ আগতে মোৰ বয়ফ্ৰেণ্ড নাছিল বা কোনো ল'ৰাৰ লগত এনেকুৱা কোনো ধৰণৰ একো নাছিল। বিয়াৰ পিছত মই শহুৰৰ ঘৰলৈ আহিলোঁ। মোৰ বিয়াৰ প্ৰথম ৰাতিটোৰ যি অনুভৱ আৰু তাৰ যি দেখিলোঁ বুজিলোঁ তাক আপোনালোকক ক'বলৈ ওলাইছোঁ। যেতিয়া মোৰ বিয়া হৈছিল মোৰ লগৰ ছোৱালীবোৰে মোক বহুত বুজাইছিল। তেতিয়া মোৰ নিচিনা এজনী সহজ সৰল ছোৱালীৰ যাৰ ছেক্সৰ বিষয়ে একো নাজানে তাইক চবে বুজাব ধৰিলে। কিছুমানে কৈছিল বহুত বিষায়, কিছুমানে কৈছিল বহুত মজা লাগে, কিছুমানে কৈছিল পুৰুষক এটাই বস্তু লাগে আৰু বহুতে বহুত। আৰু মই এই আধা মৰা কন্য কি ল'ম মোৰ মগজুত একো সোমাই নাছিল। মই একো বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ বিয়া চবৰে হয়, যিহেতু বস্তু নেদেখাও। বিয়া হৈ গ'ল। বিয়াৰ ৰাতিৰ কথা মই বুকুখন দূৰ দূৰতকৈ কঁপিবলৈ ধৰিছে। বহুত ভয়ো লাগিছিল মোৰ মানুহজনক বা কেনেকুৱা হ'ব, তেওঁ বা কি কৰিব নকৰিব। ৰাতি মোৰ ননদে মোক ৰুমৰ ভিতৰত থৈ গুচি গ'ল। মই বহি আছিলোঁ। ৰুমটোত সৰুকৈ লাইট জ্বলাই আছিল। মই বিচনাত গৈ বহিলোঁ আৰু বাকীবোৰো মোৰ কাষত বহিল আৰু হাঁহি ধেমালি কৰি আছিল। অলপ পিছত এওঁ আহিল। ৰুমৰ পৰা ছোৱালীবোৰ ওলাই গুচি গ'ল। তেওঁ মোৰ কাষতে আহি বহিল আৰু এপাহ গোলাপ মোক দিলে আৰু ক'লে, এইখন ঘৰত তুমি সদায় যেন ফুলি থকা। আৰু মই ধন্যবাদ বুলি ক'লোঁ। নিজৰ জোতাযোৰ খুলি তেওঁ মোৰ ওপৰত বহিল। মোৰ মনটো কিবা কিবি লাগি গ'ল, কাৰণ কোনো ল'ৰাই আজিলৈকে মোৰ ওচৰত বহা নাছিলহি। আৰু তোমাৰ ফিগাৰটো বৰ ধুনীয়া দেই বুলি কৈ মোৰ পিয়া দুটাত লাহেকৈ মোহাৰি দিলে। মই লাজত তলমূৰ কৰি আছিলোঁ। তেওঁ লাহেকৈ মোক শুৱাই দিলে আৰু নিজেও মোৰ কাষত শুই পৰিল। তেতিয়া মই গম পালোঁ যে মোৰ লগত কিবা এটা হ'ব, কিন্তু কি হ'ব আৰু ক'ৰ পৰা হ'ব সেইটো গম পোৱা নাছিলোঁ। মোৰ বুকুত জোৰে জোৰে কঁপিব ধৰিলে, কাৰণ এয়া যিকোনো পুৰুষৰ প্ৰথম স্পৰ্শ আছিল। তেওঁ মোক ক'লে, তুমি বৰ ধুনীয়া আৰু মোৰ ওঠত চুমা খাবলৈ ধৰিলে। হে ৰাম, মোৰ গোটেই গাটো শিয়ৰি উঠিব ধৰিছে আৰু তেওঁ ইটোৰ পিছত সিটো চুমা খাই আছিল আৰু মই ক'ব নোৱাৰাত এক আনন্দত উটি ভাহি আছিলোঁ। হে ভগৱান, কিমান যে মজা লাগিছিল যেতিয়া তেওঁ মোৰ তলৰ ওঠত জিভাৰে চুপি আছিল আৰু তেওঁৰ হাতখনে মোৰ পিয়াকেইটা টিপি আছিল। তেওঁ অকস্মাত কৈছিল, তুমি দেখিবলৈ ক্ষীণ যদিও তোমাৰ পিয়াকেইটা বহুত ধুনীয়া। মই মনে মনে আছিলোঁ, মই এইকেইটা চাব বিচাৰোঁ বুলি কৈ মোক দাঙি বহাই দিলে আৰু মোৰ ব্লাউজটো খুলিলে। অ' মাই গড, কিমান ছেক্সি তোমাৰ পিয়াক, তেওঁ ক'লে আৰু মোৰ পিয়াকেইটা চুপিব ধৰিলে। মোৰ গোটেই গাটো বিজুলী দৌৰিব ধৰিলে। তেওঁ মোৰ মেখেলাখন খুলিলে আৰু মোৰ বুচ গিদাখনত চুমা খালে। তেওঁ নিজৰ কাপোৰ খুলিলে। কাপোৰৰ ভিতৰৰ পৰা তেওঁৰ লিংগডাল ওলাই আহিল। দেখিবলৈ ক'লা আৰু শকত আছিল। জীৱনত প্ৰথম বাৰ এজন পুৰুষৰ লিংগ দেখিবলৈ পালোঁ। এবাৰ চুই চাবলৈ মন গৈছিল, কিন্তু লাজো লাগিছিল। তেওঁ মোৰ ওপৰত শুই দিলে আৰু ভৰি দুটা ওপৰলৈ দাঙি দিলে আৰু লিংগটো মোৰ জোৰণিখনত খহাই আছিল আৰু মোৰ পিয়াকেইটা চুপি আছিল।
এবাৰ জোৰকৈ লিংগটো মোৰ যৌনিখনত ঠেলি দিলাত মই আহকৈ চিঞৰি উঠিলোঁ। এনেকুৱা লাগিছিল মোৰ পেটত চাকু এখন সোমাই গ'ল। মই ক'লো, কি কৰিছে এয়া, উলিয়াই দিয়ক। তেওঁ ক'লে, আৰে বিয়াৰ পিছত এনেকুৱাই হয়, চিন্তা নকৰিবা। মই ক'লো, কিন্তু মোৰ বিষাইছে, উলিয়াই দিয়ক। তেওঁ ক'লে, কৰিবতো লাগিবই, আজি নহ'লে কাইলৈ সকলোৱে কৰে। যিমান বিয়া পতা মানুহ আছে অলপমান বিষাব, তাৰ পিছত মজাই মজা। মই বহুত বিষ হৈছিল, কিন্তু সকলোৱে কৰে বুলি কলত মই মনে মনে বিচনাত শুই দিলোঁ আৰু তেওঁ মোক আকৌ চুটিবলৈ লাগি গ'ল। অলপ দেৰিৰ পিছত মোৰ বিষ নোহোৱা হ'ল আৰু মজা আহিব ধৰিলে। মই তেওঁক জোৰকৈ সাৱটি ধৰি ল'লোঁ আৰু উশাহ ঘন হৈ আহিল। ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। কৰি আছিলোঁ। মই চকুকেইটা মুদি আনন্দ ল'বলৈ ধৰিলোঁ।